বন্ধুসকল মই হাজিৰ ক্লাছত বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে তিনিটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এটো যে লাষ্টলৈকে চাব। আমাৰ আজিৰ ফাৰ্ষ্ট কুৱেশ্যনত আছে তলৰ চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে। এনেধৰণৰ কুৱেশ্যন বিভিন্ন ধৰণৰ এক্সামত অহা দেখা যায়। চ' আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ সলিউশ্যন কৰিব, মই এটা আপোনালোকক ফৰ্মুলা দিম। এই ফৰ্মুলাত আপোনালোকে কৰি উইদিন 5 ছেকেণ্ডৰ ভিতৰত উলিয়াব পাৰিব। যদি এনেধৰণৰ চিত্ৰ থাকে তেতিয়াহ'লে আপোনালোকে ইয়াক নাম্বাৰিং কৰিব 1 2, ঠিক আছে 1 2। ইয়াত এতিয়া কেইটা ত্ৰিভুজ আছে আপোনালোকে কি কৰিব 1 + 2 = 3। ওকে 1 + 2 = 3। এতিয়া ইয়াত কেইটা ত্ৰিভুজ আছে তিনিটা, ঠিক আছে। ইয়াত 1 2 হ'ব। এতিয়া ইয়াৰ এনসাৰ কোনটো হ'ব 3। যদি আপোনালোকৰ ইয়াত যদি এনেকা আৰু এটা টকা হ'লে কি হ'লহেঁতেন 1 2 এইটো হ'লহেঁতেন 3, তেতিয়া ইয়াৰ এনসাৰ কিমান হ'লহেঁতেন 1 + 2 + 3 = কিমান হ'লহেঁতেন 6। ইয়াত কেইটা ত্ৰিভুজ থাকিলহেঁতেন 6। নিশ্চয় আপোনালোকে এইটো বুজি পাইছে। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনলৈ। এতিয়া আমাৰ নেক্সট কুৱেশ্যন আছে তলৰ চিত্ৰটোত ত্ৰিভুজ কেইটা আছে। ইয়াত ত্ৰিভুজ আছে। এতিয়া আপোনালোকে আগৰ প্ৰশ্নটোৰ গতে কৰিব লাগিব। ইয়াত আপোনালোকে কি কৰিব লাগিব 1 2 3 4। এতিয়া আমি সেই গোটেইখিনি প্লাছ কৰিব লাগিব। কেনেকৈ কৰিব এতিয়া 1 + 2 + 3 + 4 কিমান হ'ব 1 + 2 3 3 + 6 + = 10। আমাৰ এনসাৰ কিমান হ'ব 10। অপশ্যন ডি টো শুদ্ধ, ঠিক আছে। এতিয়া আকৌ নেক্সট কুৱেশ্যন অলপ এইটো বেলেগ ধৰণে দিছোঁ। আপোনালোকে যদি এনেকুৱা কুৱেশ্যন আহে কেনেকৈ কৰিব, ইয়াত কেইটা চিত্ৰ আছে তেতিয়া আপোনালোকে কি কৰিব নাম্বাৰিং কৰিব লাগিব আগৰ গতে 1 2 3 4, ঠিক আছে। তাৰপিছত কৰিব লাগিব 1 2 3। এতিয়া আপুনি ইয়াত 4 বুলি দিব নোৱাৰে কাৰণ এই লাইনটো ইয়ালৈকে ইয়াত জইন নহয়, ঠিক আছে। ইয়াত জইন নহয়, অলৰেডি মই 4 লিখিলোঁ। এই 4টো ইয়ালৈকে পায়, ঠিক আছে। এইকাৰণে আপুনি 1 2 3 আকৌ ইয়াতো লিখক 1 2 3, ঠিক আছে। আকৌ ইয়াতো লিখক 1 2 3। এতিয়া কি কৰিব লাগিব আপোনালোকে এইটো যোগ কৰিব লাগিব। এতিয়া কিমান হ'ব 1 2 3 4 কিমান হ'ব যোগ কৰকচোন। ইয়াত কিমান হ'ব 1 + 2 + 3 + 4 কিমান হ'ব ইফালে 3 6 = 10, ঠিক আছে। ইয়াত কিমান হ'ব ইয়াত 1 + 2 + 3, অ'কে। এই বাকচৰ ভিতৰত থকা সংখ্যাকেইটা যোগ কৰকচোন কিমান হ'ব ইফালে আহিলে 6। ইয়াতো কিমান হ'ব একে যোগ কৰক 1 + 2 + 3 1 2 কিমান হ'ব ইয়াতো আহিলে 6, ইয়াতো আহিলে কিমান 6। আকৌ এইটোকো কৰক 1 + 2 3 কিমান হ'ব 1 + 2 + 3 = কিমান হ'ল 6। এতিয়া আপোনালোকে গোটেই ত্ৰিভুজৰ এই চিত্ৰত থকা বাকচকেইটা উলিয়ালে। এতিয়া কিমান হ'ব আপোনালোকে টোটেলটো উলিয়াব লাগিব। এতিয়া টোটেল কিমান উলিয়াব। এতিয়া কি কৰিব লাগিব আপোনালোকে ইয়াত কিমান পালে এইটো লাইনত কিমান পালে এতিয়া হওক ইয়াত কেইটা পালে ইয়াত 1 নম্বৰ লাইনত কেইটা পালে 10টা। তাৰপিছত ছেকেণ্ডত কিমান পালে এই ছেকেণ্ড ঘৰত কিমান আছে 6টা 6 প্লাছ ইয়াতো কিমান পালে 6 প্লাছ ইয়াত কিমান পালে 6 = কিমান হ'ব 317। ইফালে কিমান হ'ব 17 প্লাছ ইফালে 18 + 10 = 28। বুজি পাইছে নহয়। এই গোটেইখিনি যোগ কৰিলোঁ কিমান পালোঁ 28। এতিয়া আমাৰ এনসাৰ কোনটো শুদ্ধ হ'ব অপশ্যন ডি, ঠিক আছে। আজিৰ ক্লাছটো মই সিমানতে আমৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আপোনালোকক নতুন ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।